প্লিজ এই ভিডিওটো সম্পূৰ্ণকৈ চাওক পিছত এটা আপোনালোকে জানিবলগীয়া কথা আছে প্লিজ সম্পূৰ্ণকৈ চাই থাকক মুখৰ বৰণ মুখৰ কথা দেহৰ বৰণ এইবোৰে মানুহক লেতেৰা নকৰে নহয় লেতেৰা কৰে মনৰ ভিতৰত থকা বেয়া ভাৱবোৰে বুজিছ এইখন সমাজত তই বিক্ৰম হৈ জীয়াই থাকিব নোৱাৰিবি ইচ্ছা আছে বিক্ৰম হোৱাৰ লাভ নাই নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল যোৱাকালি পৰিসমাপ্তি ঘটিল দুটি মনৰ জোনাকৰ আৰু হয়তো বহুতৰে বেয়া লাগিছে আৰু মোৰো বেয়া লাগিছে কিন্তু আজি বিশেষ এটা কাৰণত মই এই ভিডিঅ'টো বনালোঁ ভিডিঅ'টোৰ কাৰণটো হ'ল যে যোৱাকালি হয়তো বহুতৰে বেয়া লাগি ফেচবুকত পোষ্ট দিছে বা কিবা কৰিছে তাত মোৰ ক'ব লগা একো নাই আৰু একাংশই কৰিছে কি বিক্ৰম দাক লৈ অহক ভালে কৰিছে নানানটা ধৰণৰ পোষ্ট নানানটা ধৰণৰ ফটো বনাইছে কিবা কৰিছে সেইসকলক সুধিছোঁ মই আপোনালোকে সন্মান দিব নাজানে নেকি ভাল অভিনেতা বা অভিনেত্ৰীসকলক নে আপোনালোকে সন্মান দিয়ে এই চিতল মাছৰ নিচিনা অভিনেতা অভিনেত্ৰীসকলক যিসকলে আমাৰ ৰাইজৰ মৰমৰ বুটলি নেক্সট আমাক ৰাইজকে লাট মাৰি থৈ গুচি যায় সেইসকলক আপোনালোকে ছাপোৰ্ট কৰে নেকি বিক্ৰম দা আপুনি সদায় এনেকুৱা আগুৱাই যাওক আমাক ধুনীয়া ৰাইজক ধুনীয়া ধুনীয়া ভিডিঅ' বা ধুনীয়া চিৰিয়েল আমাক উপহাৰ দি যাওক আমি তাকে কামনা কৰিলোঁ আৰু যদি আপুনি ভিডিঅ'টো কিবা ভুল দেখে মই ৰাজি আছোঁ ডিলিট কৰিবলৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো এইখিনিয়ে আছিল আৰু আপোনালোকে যাতে এইবিলাক প্লিজ কোনেও নকৰে যিসকলে দুটি মন জোনাক চিৰিয়েলখন চাই ভাল পাইছিল মোৰ বিশ্বাস সেইসকলে কোনেও কৰা নাই যিসকল একাংশ আছে যে চিৰিয়েল ভালো নাপায় বা বেলেগে ভাল পালেও সিহঁতক নিন্দা কৰে ইটিকিং কৰে সেইসকল ব্যক্তিয়ে এইবিলাক কৰে মই কিছুমান গম পাইছোঁ ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ এইখিনি আছিল যদি ভাল লাগিছে লাইক এটা কৰিব লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হয়তো কিছুমানে এই ভিডিঅ'টোতো ডিছলাইক মাৰিব পাৰে যোনে যি কৰিলেও মোৰ তাত ক'ব লগা একো নাই যদি আপুনি সঁচাকৈ দুটি মন জোনাক চিৰিয়েলখন চাই ভাল পাইছিলে তেন্তে নিশ্চয় এটা লাইক মাৰিবলৈ নাপাহৰিব